Friends, video editing tutorialor aneta notun video loi moi apnalokok swagatom janaisu. Friends, moi aji apnalokok dekham kidore ami amar photo homu add kori eta hundor video presentation prostut koribo paru. Friends, apnaloke hokolue nischoy photo mare behikoi ami jetia bondhu borgor logot thaku tetia ami photo homu click koru aru hei photo homu ami hodai hojodone rakhibo bisaru. Kintu Friends, আপনি যদি এই ফটোসমূহ এটা সুন্দৰ ভিডিঅলৈ ৰূপান্তৰিত কৰে আৰু আপোনাৰ বন্ধুসকলৰ স্মৃতিসমূহ সজীৱ কৰি ৰাখে তেন্তে ই অতি সুন্দৰ কথা হ'ব। সো ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাম কিদৰে ফটোসমূহ এড কৰি আমি ভিডিঅ' প্ৰেজেন্টেচন প্ৰস্তুত কৰিব পাৰো। সো ফ্ৰেণ্ডছ, লেটস ষ্টাৰ্ট দা টিউটৰিয়েল। সো ফ্ৰেণ্ডছ, প্ৰথমতে মই ক'ব বিচাৰো যে যিসকলে এই ভিডিঅ'টো আজি নতুনকৈ চাইছে তেওঁলোকে মোৰ আগৰ ভিডিঅ' টিউটৰিয়েলসমূহ চাব পাৰে আৰু মই এটো যেটো সফটৱেৰ ইউজ কৰিছো এটো হৈছে অনডাৰশ্বেয়াৰ ফিল্মোৰা ভিডিঅ' এডিটৰ আৰু ইয়াৰ সম্পৰ্কে মই মোৰ টিউটৰিয়েলৰ প্ৰথম এপিসোডত কৈ থৈছো। সো যিসকলে মোৰ টিউটৰিয়েল আজি প্ৰথম নতুনকৈ চাইছে তেওঁলোকক মই ক'ব বিচাৰো যে তেওঁলোকে আগৰ ভিডিঅ'সমূহ চাই লয়। সো ফ্ৰেণ্ডছ, মই প্ৰথমতে আমাৰ যি ফটোসমূহ এড কৰিবৰ কাৰণে এই মিডিয়া অপচনত যাব লাগিব। মিডিয়া অপচনত গৈ ইম্পৰ্ট মিডিয়া ফাইলছ হিয়াৰ কৰিব লাগিব। সো ইয়াত এটা ক্লিক কৰিম। সো ফ্ৰেণ্ডছ, মই আজি আপোনাক ফ্ৰেণ্ডশ্বিপৰ ওপৰতে মোৰ যিসকল বন্ধু আছে তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপৰ ওপৰতে এটা ভিডিঅ' বনাই দেখাম। So friends, ইয়াত কিছুমান ফটোজ আছে। সো মই ইয়াৰ উদাহৰণস্বৰূপে সকলোবিলাক ফটো এড নকৰো, অলপমান ফটো এড কৰি আপোনালোকক দেখাম। সো ফটোসমূহ সিলেক্ট কৰি ড্ৰেগ কৰি সিলেক্ট কৰক, সিলেক্ট কৰি ওপেন কৰক। সো ইয়াত দেখা পাইছে আপুনি ফটোসমূহ ইয়াত এখন গৈ এড হ'ব ষ্টাৰ্ট কৰিছে। সো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে যে ইতিমধ্যে ইয়াত অলৰেডি সকলোবিলাক ফটো আহি গৈছে। সো মই এতিয়া ফটোসমূহ আমাৰ যি প্ৰজেক্ট হ'ব প্ৰজেক্টত এড কৰিব লাগিব। কিন্তু তাৰ আগতে মই এটা যেতিয়া আমাৰ ভিডিঅ'টো ষ্টাৰ্ট হ'ব তেতিয়া এটা কাউণ্টডাউন দেখাব বিচাৰো। সো কাউণ্টডাউন দেখাব বিচাৰিবৰ কাৰণে আপোনালোকে যাব লাগিব মাই চেম্পল ভিডিঅ'জত ক্লিক কৰক। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কাউণ্টডাউন ভিডিঅ' অলৰেডি পাই যাব। এইটো সফটৱেৰটোত অলৰেডি আছেই। সো সাপোজ মই এইটো এড কৰিছো। সো দেখা পাইছে ফ্ৰেণ্ডছ, এইটো আমাৰ প্ৰজেক্টলৈ অলৰেডি আহি গৈছে। সো ফ্ৰেণ্ডছ, মই এতিয়া মোৰ ফটোসমূহলৈ যাম। ফটোসমূহলৈ যাবৰ বাবে মাই এলবামত ক্লিক কৰক, য'ত আপুনি আপোনাৰ ফটোসমূহ এড কৰি থ'ব। সো এতিয়া এই ফটোসমূহ আপোনাৰ দেখা পাইছে। সো ফটোসমূহ মোৰ মেইন প্ৰজেক্টলৈ অৰ্থাৎ য'ত মই কাম কৰিম তালৈ আনিবৰ বাবে আপুনি ফটোসমূহ ড্ৰেগ কৰি টাইমলাইনত আনিব পাৰে, নহলে আপুনি এড টু প্ৰজেক্টটো কৰিব পাৰে। কিন্তু ড্ৰেগ কৰি আনিলে আপুনি নিজৰ ইচ্ছামতে ফটোসমূহ এৰেঞ্জ কৰিব পাৰিব। সো মই ফটোসমূহ ড্ৰেগ কৰি আনিম। সাপোজ ফ্ৰেণ্ডছ, মই এইখন ফটো ভিডিঅ'টোৰ একদম সন্মুখলৈ নিব বিচাৰো, ফাৰ্ষ্ট ফটো হিচাপে শ্ব' কৰাব বিচাৰো। সো আপুনি এই ফটোখন ড্ৰেগ কৰি আগলৈ লৈ যাব পাৰে। ফটোখনত ক্লিক কৰি ড্ৰেগ কৰক, ড্ৰেগ কৰি ইয়াত পেষ্ট কৰক। সো পেষ্ট কৰিলে হ'ব এই ফটোখন ইয়াত প্লেচ হৈ গৈছে। সো ইতিমধ্যে মোৰ ফটোসমূহ এড কৰা হৈ গৈছে। সো ফ্ৰেণ্ডছ, মই এতিয়া ফটোসমূহত এটা অডিঅ'
এড কৰিম সো অডিওটো এড কৰিবৰ কাৰণে আপুনি ইম্পোৰ্ট অপচনত যাব লাগিব ইম্পোৰ্ট মিডিয়া টু লাইব্ৰেৰী সো ইম্পোৰ্ট অপচনত ক্লিক কৰক ইম্পোৰ্ট মিডিয়া ফাইলছ সো মই যেটো অডিও ইয়াত এড কৰিবৰ কাৰণে বাছি থৈছো হেইটো হৈছে ইয়াৰো দোস্তি গানটো সো মই সিলেক্ট কৰিছো সিলেক্ট কৰি ওপেন কৰক সো ওপেন কৰিলে অডিওটো এড হৈ যাব সো অডিওটো ড্ৰেগ কৰি টাইমলাইনলৈ টানি আনক সো অডিওটো সিলেক্ট কৰক সিলেক্ট কৰি ইয়াৰ টাইমলাইনলৈ টানি আনক ফ্ৰেন্ডছ যেহেতু প্ৰথম সেকশনটোত কাউন্টডাউন আছে সো মই কাউন্টডাউনটো যেতিয়া হ'ব তেতিয়া অডিওটো স্টাৰ্ট নকৰো অডিওটো মই ফটোখনৰ আৰম্ভণিৰ পৰা স্টাৰ্ট কৰিম সো হেইভাবে আপুনি অডিওটো অলপ ড্ৰেগ কৰি টানি ফটোখনৰ পজিশনলৈ আনিব পাৰে আৰু এইটো পজিশনটো সফটওয়্যাৰ এই কলা যিডাল বাৰ আছে সেই বাৰলৈ দেখাই দিব সো ফ্ৰেন্ডছ মোৰ ইতিমধ্যে ফটোসমূহ হৈ গৈছে আৰু অডিওটো আহি গৈছে সো মই এতিয়া ফ্ৰেন্ডছ মই এতিয়া ফটোসমূহত কিছুমান ট্ৰেন্ডিশন এড কৰিম সাপোজ ফটোখন কেনেকৈ আহিব সো নরমালি ফ্রেন্ডস আপনি যেতিয়া রাফলি ভিডিওটো প্লে কৰিব তেতিয়া দেখা হ'ব যে ফটো রাফলি আহি গৈছে সো ভিডিওটো ইমান ভাল লগা নাই সো ইয়াত কিছুমান ট্ৰানজিশন দিবৰ কাৰণে মই ট্ৰানজিশন টুল ইউজ কৰিম সো ট্ৰানজিশন দিবৰ কাৰণে ফাৰ্স্ট ফটোখন সিলেক্ট কৰক প্ৰতিখন ফটোৰ কাৰণে আপুনি বেলেগ বেলেগ ট্ৰানজিশন দিব পাৰে নাইবা গোটেইবিলাক ফটোত একেটা ট্ৰানজিশনে দিব পাৰে সো মই ফাৰ্স্ট ফটোখন সিলেক্ট কৰিম সিলেক্ট কৰি এটা ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব যে ইয়াত এডিট বুলি এটা অপচন আছে সো এডিট অপচনত যাওক সো এটা আপোনাৰ বিভিন্ন ধৰণৰ ট্ৰানজিশন ইফেক্ট সমূহ আহি আছে সো সাপোজ মই প্ৰথম ফটোখনৰ কাৰণে zoom in transition to dim so zoom in এই transition to দিবৰ কাৰণে আপুনি transition effect to double click কৰক so double click কৰাৰ লগে লগে এই ফটোখনত transition effect to add হৈ গৈছে so এতিয়া আপুনি চাব পাৰে transition to কেনে লাগিব so তাৰ বাবে এইটো সেকশনত গৈ প্লে কৰক দেখা পালে এটা সুন্দৰ ট্ৰানজিশন এড হৈ গৈছে সো সাপোজ মই নেক্সট ফটোখনত আন এটা ট্ৰানজিশন দিম সো এইটো ট্ৰানজিশন মই বাছি লৈছো এইটো কাউন্টাৰ ক্লকৱাইজ ঘূৰিব সো এড কৰিছো সো এতিয়া এইটো ট্ৰানজিশন আমি চাব পাৰো So friends, মই ঠিক এইদৰে আন ফটোসমূহতো বেলেগ বেলেগ ট্ৰানজিশন বা এটা ট্ৰানজিশন এড কৰিব পাৰো সো এড কৰিব পাৰো এড কৰিবৰ কাৰণে ডাবল ক্লিক কৰক এইখন ফটোৰ বাবে এইটো চুজ কৰিছো সো ফ্ৰেন্ডস মোৰ ইতিমধ্যে সকলোবিলাক ট্ৰানজিশন এড কৰি কমপ্লিট হৈ গৈছে সো মই এতিয়া আপোনালোকক ভিডিওটো প্লে কৰি দেখাম So friends দেখা পাইছে এটা অতি সুন্দৰ ভিডিও প্ৰস্তুত হৈছে so friends ইয়াত আমি আৰু কিছুমান ফিচাৰ এড কৰিব পাৰো so এই মই এড কৰিবৰ কাৰণে মই so friends এই ফটোখনত আমি এটা টেগ সেট কৰিব পাৰো so টেগ সেট কৰিবৰ কাৰণে আপুনি যাব লাগিব ফটোখন সিলেক্ট কৰক সিলেক্ট কৰি
টেক্সট ক্ৰেডিট অপশ্যনত যাওক ক্ৰেডিট অপশ্যনত গৈ সাবটাইটেল সিলেক্ট কৰক সো সাবটাইটেল সিলেক্ট কৰি ইয়াৰ ভিতৰত কোনোবা এটা সাবটাইটেল আপুনি যেনেকুৱা আপোনাৰ ইচ্ছা হয় এড কৰিব পাৰে সো মই এড কৰিলো সো এড কৰি ইয়াত সাবটাইটেলটো ডিফল্ট সো সাবটাইটেল ইজিলি লিখি থোৱা আছে বাট মই মোৰ নিজৰ সাবটাইটেল এড কৰিম সো ইয়াত আপুনি এড কৰিব পাৰে সো ফ্ৰেণ্ডছ এই সাবটাইটেলটো আমি নিজৰ ইচ্ছামতে এডিট কৰিব পাৰোঁ সো এডিট কৰি ইয়াত মডিফিকেশ্যন কৰিব পাৰোঁ মডিফিকেশ্যন কৰিবৰ কাৰণে সিলেক্ট কৰক ইয়াৰ আমি সাইজ কালাৰ এইবিলাক চেঞ্জ কৰিব পাৰিম সো টেক্সটটো সিলেক্ট কৰাৰ পাছত আপুনি ফন্টছ অপশ্যন যাওক ফন্টছ অপশ্যনত সাপোজ মই এৰিয়েল ব্লেক কৰিলোঁ টেক্সট সাইজ 56 কালাৰ red line spacing letter spacing কৰিব পাৰে সো মই এইটো যেটো সাবটাইটেল হৈছে টেক্সটটো এড কৰিব কাৰণে ওকে কৰিছো সো এতিয়া আপুনি চাব পাৰে কেনেকৈ সাবটাইটেলটো আহিব দেখা পালে এদৰে প্ৰতিখন ফটোতে আমি এটা এটা সাবটাইটেল এড কৰিব পাৰোঁ সো ফ্ৰেণ্ডছ নাও আমি দেখা পাইছে যে আমাৰ যেটো অডিও এণ্ড ভিডিও অৰ্থাৎ ফটো সেকশনটো ইমানটো পজিশনতে শেষ হৈ গৈছে কিন্তু অডিওটো আৰু অলপ বাকি আছে তাৰ বাবে আপুনি অডিওটো স্প্লিট কৰিব পাৰে অৰ্থাৎ কাটি পেলাব পাৰে সো অডিওটো স্প্লিট কৰিবৰ কাৰণে সো কলা বাৰডাল আনিব লাগিব এইটো পজিশনলে সো এইটো পজিশনতে স্প্লিট কৰিব পাৰে কিন্তু স্প্লিট কৰাৰ আগতে মই আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এই যিসমূহ ফটোসমূহৰ টাইমবিলাক আপোনালোকে নিজৰ ইচ্ছামতে সেট কৰিব পাৰে সো নৰ্মেলি যিসমূহ ফটো দেখা পাইছে এই ফটোসমূহ নৰ্মেলি 5 সেকেন্ড ডিউৰেশ্যনত আপোনাৰ 5 সেকেন্ডৰ কাৰণে এখন ফটো শো হৈছে সো এই ফটোসমূহ আপোনালোকে ফটোসমূহৰ টাইমিংটো চেঞ্জ কৰিব পাৰে সো টাইমিংটো চেঞ্জ কৰিবৰ কাৰণে আপুনি ফটোখনত ক্লিক কৰক ক্লিক কৰি যেতিয়া লাষ্ট ফটোখনৰ লাষ্ট পজিশনটোলৈ আহিব তেনে দেখা পাব যে এটা আইকন দেখা পাইছে সো এই আইকনটো যেতিয়া আহিব তেতিয়া আপুনি তাতে ক্লিক কৰি লৈ যদিহে ড্ৰেগ কৰি টানি আনে তেতিয়া ফটোখনৰ টাইমটো বাঢ়ি যাব সো ফ্ৰেণ্ডছ দেখা পাইছে প্ৰতিখন ফটো 5 সেকেন্ড ডিফল্ট 5 সেকেন্ড ডিউৰেশ্যনত আহে বাট মই এইখন টানি আনি সম্পূৰ্ণ 10 সেকেন্ডৰ কাৰণে কৰি পেলালোঁ সো আপুনি দেখা পায় এইটো একচুয়ালি টাইমলাইন হয় টাইমলাইন দেখা পাইছে এইটো 0 to 5 অৰ্থাৎ 5 সেকেন্ড সো 10 এইটো পজিশনত 10 সেকেন্ড সো 10 to 15 সো 15 সেকেন্ড এইদৰে আপোনালোকে ভিডিওটোৰ টাইমিংটো ফটোবিলাকৰ টাইমিংটো মিলাব পাৰে সো মই নেক্সট যিখন ফটো হয় সেইখনৰো 10 সেকেন্ড কৰিম সো প্লে কৰি চাব পাৰোঁ এতিয়া ফটোখনৰ টাইমিংটো বাঢ়ি যাব সো দেখা পাইছে কিদৰে আমি ফটোখনৰ টাইমটো বঢ়াব পাৰোঁ সো মই প্ৰতিখন ফটোৰ ক্ষেত্ৰতে 10 সেকেন্ড কৰিম সো ফ্ৰেণ্ডছ দেখা পাইছে ফটোসমূহৰ টাইমটো চেঞ্জ কৰি দিয়াত ডিউৰেশ্যনটো চেঞ্জ কৰি দিয়াত এতিয়া ভিডিওটো 2 মিনিট 35 সেকেন্ডৰ হৈছে আগতে 1 মিনিট 25 সেকেন্ডৰ হৈছিলে বাট এতিয়াও অডিও যেটো পৰ্চন আছে অডিও পৰ্চনটো অলপ বাঢ়ি আছে সো অডিও পৰ্চনটো এই পৰ্চনটো মই স্প্লিট কৰি অৰ্থাৎ
এই পোরশনটো কাটি পেলাম সো কাটি পেলাবৰ বাবে আপোনালোকে এই কলা যেডাল বাৰ আছে বাৰ চিনডাল এইটো পজিশনলৈ আনক সো এইটো পজিশনলৈ আনক এতিয়া যেটো অডিও পোরশন দেখা পাইছে অডিও পোরশনটো এটা সিলেক্ট কৰি লওক প্ৰথমতে সিলেক্ট কৰি লওক সিলেক্ট কৰি কলা বাৰ চিনডাল এইটো পজিশনলৈ আনক এতিয়া এটা ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰিলে স্প্লিট অপচনটো দেখা পাব স্প্লিট সো স্প্লিট অপচনটোতে ক্লিক কৰক সো এতিয়া দুইটা পোরশন দুভাগ হৈ গৈছে সো এতিয়া এইটো পোরশনত ক্লিক কৰক ক্লিক কৰি এটা ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰি ডিলিট কৰক সো ফ্ৰেন্ডছ দেখা পাইছে এতিয়া অডিও এণ্ড ভিডিও দুইটাৰ ডিউৰেশ্যনটো সমান হৈ গৈছে সো আপোনালোকে ইচ্ছা কৰিলে আৰু ফটো এড কৰি দুইটা সমান ডিউৰেশ্যনৰ কৰিব পাৰে সো এইটো আপোনাৰ ইচ্ছা আপুনি কিদৰে নিজৰ ভিডিওটো মডিফিকেশন কৰে সো ফ্ৰেন্ডছ এতিয়া আমাৰ ইতিমধ্যে কমপ্লিট টাস্ক শেষ হৈছে সো আমি এটা লাষ্ট ইফেক্ট এড কৰিম লাষ্ট এটা ইফেক্ট এড কৰিম টেক্সট ক্ৰেডিটত যাওক টেক্সট ক্ৰেডিটত গৈ আপুনি অলট যাওক ইয়াত বিভিন্ন ধৰণৰ ট্ৰানজিশন টেক্সট ইফেক্ট সমূহ দেখা পাব সো এই টেক্সট ইফেক্ট সমূহৰ পৰা মই এটা বাছি লম সো ফ্ৰেন্ডছ মই টেক্সট ক্ৰেডিট অপচনত যেটো কমন ইফেক্ট আছে দেখা পাইছে কমন ইফেক্টৰ যেটো প্ৰথম টেক্সট হয় এইটো বাছি লৈছো এইটো মই প্ৰজেক্টত এড কৰিম এড কৰিবৰ কাৰণে ড্ৰেগ কৰি আনি লাষ্টত প্লেস কৰক সো প্লেস কৰিলে দেখা পাব কেনেদৰে প্লে হ'ব মই আপোনালোকক দেখাই দিছো সো সো দেখা পাইছে ইয়াত জাস্ট টেক্সট হিয়াৰ বুলি আহিছে কিন্তু মই এটো মডিফিকেশন কৰিব পাৰো মডিফিকেশন কৰিবৰ কাৰণে যেটো আমি ইফেক্ট সিলেক্ট কৰিছিলো এটো সিলেক্ট কৰক কৰি ৰাইট ক্লিক কৰক এডিট কৰিলে আপুনি দেখা পাব টেক্সট হৈছে আমি এটো মডিফিকেশন কৰিব পাৰিম সো মডিফিকেশন সাপোজ মই লিখিম friends forever forever so মই এটো লিখিছো friends forever so এই টেক্সটটো আপুনি ইচ্ছা কৰিলে এডিট কৰিব পাৰে so friends মোৰ অলৰেডি ভিডিওটোৰ কাম শেষ হৈছে so মই ভিডিওটো একবাৰ ফাৰ্ষ্টৰ পৰা প্লে কৰি চাব পাৰো so প্লে কৰি চাবৰ কাৰণে পজিশনত যাব পাৰে আপুনি গৈ প্লে কৰক So friends, আপোনালোকে নিজৰ ভিডিওত বিভিন্ন ধৰণৰ ইফেক্ট টেক্সট এড কৰিব পাৰে সো মই এটা জাস্ট আপোনাক এটা স্যাম্পল দেখাইছো সো আপোনালোকে আপোনালোকৰ ধৰণে ভিডিওটো বনাব পাৰে সো লাষ্ট ষ্টেপ মই ভিডিওটো এক্সপোৰ্ট কৰিম এক্সপোৰ্ট কৰিবলৈ এক্সপোৰ্ট অপচনত যাওক ক্ৰিয়েট ভিডিও কৰক ভিডিওটো ৰিনেম কৰক মই সাপোজ ভিডিওটোৰ নাম লিখিছো friends so export so ya দেখিছে আপোনালোকে ভিডিওটো এক্সপোৰ্ট হ'ব ষ্টাৰ্ট কৰিছে so friends ইতিমধ্যে আমাৰ মিশন কমপ্লিট হৈছে so আমাৰ টাস্কটো কমপ্লিট হৈছে so আপুনি ভিডিওটো এতিয়া চাবৰ কাৰণে ফাইন টাৰ্গেট কৰক
সো ফ্ৰেণ্ডছ দেখা পাইছে ইতিমধ্যে ভিডিঅ'টো আহিছে সো যেহেতু মই ভিডিঅ'টোৰ নাম ফ্ৰেণ্ডছ দিছিলোঁ সো এতিয়া মই আপোনালোকক প্লে কৰি দেখাম ভিডিঅ'টো সো ফ্ৰেণ্ডছ দেখা পালে কিদৰে আমি সুন্দৰভাৱে নিজৰ ফটোসমূহ এটা ভিডিঅ'লৈ ৰূপান্তৰিত কৰিব পাৰোঁ সো ফ্ৰেণ্ডছ মোৰ এই টিউটৰিয়েলটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাওক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টোৰ তলতে যিটো ছাবস্ক্ৰাইব বটন পাব তাত প্ৰেছ কৰি মোক নতুন নতুন ভিডিঅ' আনিবৰ কাৰণে উৎসাহ জনাওক ফ্ৰেণ্ডছ আজিলৈ থেংক ইউ